আপুনি ধাৰলৈ লৈ থোৱা টকাখিনি কেতিয়া ঘূৰাই দিব বেছি ভাবিব নালাগে টকা ধাৰলৈ লৈছে যেতিয়া ঘূৰাই দিবই লাগিব এতিয়া আপুনি ভাবিছে মই কেতিয়া টকা ধাৰলৈ ললো আপুনি নিজ হাতে লওক বা নলওক কিন্তু আপোনাৰ মূৰৰ ওপৰত বহুত টকাৰ ধাৰ আছে আৰু এই ধাৰ লগাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাৰ মন্ত্ৰীয়ে কয় অসমত বুলে এতিয়া টকাৰ নৈ বৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পানীৰ টেপ খুলি দিছে দিছপুৰত এতিয়া টকাই টকা কিন্তু সঁচা কথাটো হল অসম চৰকাৰৰ এতিয়া তীব্ৰ আৰ্থিক সংকট এই সংকটৰে জোৰা তাপলি মাৰিবলৈ ঋণৰ ওপৰত ঋণ লৈছে চৰকাৰে প্ৰতিমাহে ঋণ লৈছে ৰাজ্য চৰকাৰে নতুন বছৰৰ 1.5 মাহে হোৱা নাই হেহতিয়াকৈ পুনৰ অসম চৰকাৰে 800 কোটি টকাৰ ঋণ ললে ইয়াকে লৈ চলিত বৰ্ষত চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হল 3200 কোটি টকা ৰাজ্যবাসীক হিতাধিকাৰী সজাইছে চৰকাৰে পানীৰ দৰে বুৱাইছে কোটি কোটি টকা চমক দিব লাগে চৰকাৰী কাৰ্যসূচীৰ নামতো কোটি কোটি টকাই উৰুৱাইছে চৰকাৰে ৰাজ্যবাসীৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰা অৰুণোদয় আঁচনিৰ নামতো চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ নামতো ব্যয় কৰিছে হাজাৰ হাজাৰ কোটি আৰু সেই কাম কৰিবলৈকে হাজাৰ হাজাৰ কোটিৰ আকৌ ঋণ লৈছে চৰকাৰে ইমানে নহয় মাৰ্চ মাহত চলিত বিত্তীয় বৰ্ষ শেষ হোৱালৈ আৰু প্ৰায় 1600 কোটিৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাই সকিয়া ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ দুগৰাকীকৈ মুখ্যমন্ত্ৰীক চেৰ পেলাইছে তেওঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল 35690 কোটি টকা বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতে ঋণ লোৱাৰ এই প্ৰকোপ দুগুণে বাঢ়িল সৰ্বানন্দ সোণোৱালৰ দিনত অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছিল গৈ 90000 কোটি টকা মান কিন্তু যোৱা মাৰ্চ মাহলৈ এই ঋণৰ পৰিমাণ বৃদ্ধি হ'ল 1,07,000 কোটি টকালৈ আৰু সেই পৰিমাণ বাঢ়ি বাঢ়ি এতিয়া হৈছে গৈ 1,23,000ৰো অধিক নিশ্চিত থাকক হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত এই পৰিমাণ আৰু বাঢ়িব এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল অসম চৰকাৰে উচ্চ হাৰৰ সুদত এই ঋণ গ্ৰহণ কৰিছে যাৰ ফলত ৰাজ্য চৰকাৰে প্ৰতি বছৰে কেইবা হাজাৰ কোটি টকা সুদ হিচাপে পৰিশোধ কৰিবলগীয়া হৈছে কিন্তু তাৰ পাছতো মিতব্যয়ী হোৱাৰ কথা চিন্তাই নকৰে অসম চৰকাৰে চৰকাৰে ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে দুই এটা পদক্ষেপ হাতত লৈছে পদক্ষেপ মানে আৰু কি পৰিবহণ বিভাগৰ অভিযান মূল্য বৃদ্ধি সেয়া কৰিলেও তীব্ৰ বিৰোধিতাৰ সন্মুখীন হয় চৰকাৰ পৰিণতিত সেই ক্ষেত্ৰতো চৰকাৰ বৰ বিশেষ সফল হোৱা নাই জিএছটিৰ অচিলাৰে ধন সংগ্ৰহটো বিধি পথালি আহিছে গতিকে চৰকাৰ টুকুনা হল বুলি যাতে কোনেও নাহাহে সেই উদ্দেশ্য আগত লৈয়ে অসম চৰকাৰে ঋণৰ ওপৰত ঋণ লৈছে এতিয়া এই অৱস্থা চৰকাৰৰ এই অৱস্থা অসম চৰকাৰৰ অৰ্থনীতিৰ ইয়াৰ পাছতো কিন্তু আঁচনিৰ পাছত আঁচনি ঘোষণা কৰিয়ে আছে চৰকাৰে ধাৰৰ বোজা আপোনাৰ ওপৰত ধাৰৰ বোজা মোৰ ওপৰত এক কথাত ক'বলৈ গ'লে সুদলৈ টকালৈ থাইলেণ্ড ফুৰিবলৈ যোৱা চৰকাৰ এইখন ধন্যবাদ